হেল্ল' এভৰিৱান, আজি ভাবিছোঁ মোৰ বিষয়ে কিছু কথা শ্বেয়াৰ কৰোঁ। এনেতো মই মিনি ব্লগবোৰ দি থাকোঁ অকল মেকআপৰ বিষয়ে, বাট আজি ভাবিছোঁ মোৰ বিষয়ে অলপ শ্বেয়াৰ কৰোঁ। আৰু মোৰ বিষয়ে শ্বেয়াৰ কৰিলেতো ঘণ্টা লাগি যাব, বাট অলপ শ্বেয়াৰ কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। মোৰ মেকআপ শিকা এইটো মোৰ সপোন, মোৰ ইম'শ্যনেল চবতকৈ ডাঙৰ সপোনটোই আল্লাহে পূৰা কৰিছে। চবেই মোৰ কাৰণে আশীৰ্বাদ কৰিব। মই জানো এটা সপোন চালে এটা দিন যাওঁতে যে কিমান দেৰি লাগে। 2019ত মই মেমৰ ভিডিঅ' চাইছিলোঁ ইউটিউবত। তেতিয়াৰ পৰা ইচ্ছা আৰু তেতিয়াই ভাবিছিলোঁ যে আমাৰ ঘৰৰ ওচৰতে যিহেতু তেজপুৰ একাডেমীখন আছে, শিকিলে মই মেমৰ তাতেই শিকিম। আৰু মেম এজনী মুছলিম ছোৱালী হৈ যদি ইমান ধুনীয়াকৈ ক্লাছ কৰা, ইমান ডাঙৰ এটা একাডেমী খুলিব পাৰিছে, তেতিয়াৰ পৰা মেমক চাই মোৰ শক্তি আৰু বাঢ়িছে। মই ভাবিছোঁ নাই, কৰিলে মই মেমৰ তাতেই কৰিম আৰু ইমান ধুনীয়াকৈ শিকাই যিহেতু। আৰু তেতিয়াৰ পৰা মই সপোনটো আৰু ডাঙৰ হৈ গ'ল। তেতিয়াৰ পৰা মই ভাবিছোঁ যে মেমে যদি পাৰিছে মই কিয় নোৱাৰিম, ময়ো পাৰিম। মেমৰ নিচিনা হয়তো মই নোৱাৰিম, কিন্তু চেষ্টা কৰিম। আৰু ফাইনেলি মই মেমৰ তাতেই শিকিব আহিছোঁ। আৰু বহুত দিনৰ সপোন, কিন্তু মই ভালকৈ বুজাব নোৱাৰোঁ কাকো। সকলোকে বাই।